বিভীষিকাৰ পাছত সন্ধানহীন হৈ পৰিছে বহু লোক পানীৰ ঢল যোৱাৰ পাছত এতিয়া আপোনজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে বহু লোকে আপোনজনক বিচাৰি পোৱা নাই সন্ধানহীন হৈ আছে পানীৰ ঢলে উটুৱাই লৈ গৈছে বহু লোকক আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ঘৰ দুৱাৰ হেৰুৱাই হাহাকাৰ কৰিছে অৰুণাচলবাসীয়ে অৰুণাচলৰ বহু কেখন গাঁৱৰ এতিয়া নাই কোনো ধৰণৰ চিনচাপ বুকাৰ তলত পুত গৈছে ঘৰ দুৱাৰ ৰাস্তা ঘাট সকলো আজবাব নিজৰ প্ৰাণ বচাই যি সকল লোকে নিজৰ বাসগৃহ এৰি পলায়ন কৰিছিল পানীৰ ঢল যোৱাৰ পাছত এতিয়া নিজৰ ঘৰটো বিচাৰি পোৱা নাই লোকসকলে এই মুহূৰ্তত জনাব বিচাৰিছো সবিশেষ খবৰ প্ৰকৃতি দুখত পৰিছে অৰুণাচল উত্তৰাখণ্ড হিমাচল প্ৰদেশৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে অৰুণাচলত ঘৰ দুৱাৰ হেৰুৱাই এতিয়া হাহাকাৰ পৰিস্থিতি বুকাৰ তলত সোমাই পৰিছে ঘৰ দুৱাৰ ৰাস্তা ঘাট সকলো বহু লোকে বিচাৰি পোৱা নাই আপোনজনক বিচাৰি এতিয়া হাহাকাৰ লাগিছে পানীৰ ঢলৰ পাছত সন্ধানহীন হৈ পৰিছে বহু লোক তিনিজনকৈ লোকৰ এতিয়াও নাই কোনো ধৰণৰ হুমসূত্ৰ পানী ঢলে তেওঁলোকক উটুৱাই লৈ যোৱাৰ সন্দেহ হঠাৎ পাহাৰৰ পৰা নামি আহিছিল পানীৰ ঢল ডাৱৰ বিস্ফোৰণৰ পাছত পানীৰ ঢল নামি আহিছিল কোনেও বচাব নোৱাৰিলে কোনো সম্পত্তি ঘৰ দুৱাৰ এতিয়া বিচাৰি পোৱা নাই কিয়নো বুকাৰ তলত পুত গৈছে ঘৰ দুৱাৰ ডাৱৰ বিস্ফোৰণত নিশ্চিন্ন অৰুণাচলৰ কেইবাটাও অঞ্চল নিপকোৱে খুলি দিছে কেইবাখনো গেট অৰুণাচলৰ ডাৱৰ বিস্ফোৰণৰ পাছত নিপকোৱে গেট খুলি দিবলৈ বাধ্য হৈছে অসমৰ 5 জিলাত নিখালৈ ভয়ংকৰ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰিছে চৰকাৰে লখিমপুৰ ধেমাজি শোণিতপুৰ বিশ্বনাথ আৰু ধুবুৰী জিলাত ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা ধুবুৰীলৈ আহিব অৰুণাচলৰ পানীৰ ঢল যাৰ বাবে প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে এনডিআৰএফ এছডিআৰএফ সকলোকে সজাগ হৈ থকাৰ নিৰ্দেশনা অধিক ভয়ংকৰ হৈ পৰিছে প্ৰকৃতি ঘৰ দুৱাৰ হেৰুৱাই এতিয়া অৰুণাচলৰ জনতাৰ হাহাকাৰ কিয়নো তেওঁলোকে প্ৰাণ বচাই উখ ঠাইলৈ তেওঁলোকে পলায়ন কৰিছিল বা সুৰক্ষিত স্থানলৈ তেওঁলোকে পলায়ন কৰিছিল কিন্তু যেতিয়া পানী ঢল গৈছে তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাবলৈ বিচাৰিছিল অঞ্চলটো বিচাৰি পোৱা নাই কিয়নো সকলো বুকাৰ তলত পুত গৈছে আমাৰ হাতত কেতবোৰ দৃশ্য আছে আমি সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাবলৈ বিচাৰিছো কেতবোৰ দৃশ্য অৰুণাচলৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে ঘৰ দুৱাৰ হেৰুৱাই এতিয়া জনতাৰ হাহাকাৰ পৰিস্থিতি অৰুণাচলৰ আমি দৃশ্যাংশ দেখুৱাইছো বুকাৰ তলত ঘৰ দুৱাৰ ৰাস্তা ঘাট সকলো সোমাই পৰিছে আৰু पानी आइले कहाँ से पानी आ रहा है ऊपर से भी आ गया खत्म ऊपर पानी आइले कहाँ से पानी आ रहा है ऊपर से भी आ गया